নমস্কাৰ মাইনা ব্লগছ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মোৰ পৰিয়ালৰ বিশেষ দুগৰাকী মানুহৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ বুলি ভাবিছোঁ, কাৰণ মই তেওঁলোক দুগৰাকীৰ লগতেই বেছি টাইম স্পেণ্ড কৰোঁ আৰু মোৰ ভিডিঅ'ত তেওঁলোকক দেখা পাই থাকিব। আপোনালোকৰ লগত চিনাকি কৰি দিলে তেওঁলোক দুগৰাকীও কমফৰ্টেবল হ'ব আপোনালোকৰ লগত কথা পাতিবলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আহকচোন তেন্তে সেই বিশেষ দুগৰাকী মানুহৰ লগত চিনাকি হওঁ। ইউটিউব জগতলৈ মোৰ এয়া প্ৰথম খোজ, গতিকে পাৰফেক্ট নহ'বও পাৰে। কেনেকুৱা পাইছে আপোনালোক সকলোৱে জনাব। আহক আজি মই যাক চিনাকি কৰাই দিম বুলি ভাবিছিলোঁ মোৰ বিশেষ দুগৰাকী মানুহৰ লগত চিনাকি কৰি দিওঁ। অকণমান জেগা দিয়া। এইকণতে ৰাখিছোঁ। এয়া মোৰ ডাঙৰ নবৌ ৰীণা দাস আৰু এয়া মোৰ সৰু নবৌ ঋতুপ্ৰণা দাস। নমস্কাৰ। এতিয়া কোৱা কি কোৱা? কি ক'ম আৰু, মোৰ ভণ্টি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তাই যাতে এনেকৈ আপোনালোকক ভিডিঅ' দি থাকে আৰু আপোনালোকে তেনেকৈ তাইক মৰম আৰু সহায় কৰি থাকে। বহুত আশা কৰি তাই ভিডিঅ'টো খুলিছে আৰু আপোনালোকে যাতে তাইক এনেকৈ মৰম দিয়ে। আমাৰ ফালৰ পৰাতো আমি তাইৰ লগত সদায় আছোঁৱেই আৰু আপোনালোকেও তাইৰ লগত থাকিব, মৰম কৰিব। কিবা যদি ভুলো হৈছে তাই আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াতকৈ কি ক'ম আৰু, মোৰ ডাঙৰ নবৌৱে আচলতে অলপ লাজ কৰে, সেইটো কাৰণে তেনেকৈ বিশেষ একো নক'ব চাগে। আজি লাহে লাহে ফ্ৰী হৈ গ'লে মানে জমনি আমি ঘৰখন আমি দুজনে হিলা থাকোঁ বুলি ক'লে মিছা নহয়। লাহে লাহে এণ্টাৰটেইনমেণ্ট কৰি থাকোঁ, লাহে লাহে বাৰু ফ্ৰী হৈ যাব, কাৰণ লাগে আৰু আমি তিনিগৰাকীয়ে ঘৰ হিলাই থাকোঁ মানে একেলগে। লাহে লাহে ভিডিঅ' কৰোঁতে ফ্ৰী হৈ যাব, তেতিয়া কথা পাতিব পাৰিব আৰু। বৰ্তমান লাজ কৰিছে। মই মোৰ ডাঙৰ নবৌ আৰু মই একেলগে পঢ়া। এতিয়া তাইৰ লগত ভিডিঅ' কে চাই আছোঁ, সেইটো মাইনা ব্লগছ। প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। মোৰ ডাঙৰ নবৌ আৰু মই একেলগে পঢ়া ক্লাছ 5ৰ পৰাই। চ' মোৰ ডাঙৰ নবৌৰ নাম ৰীণা, মই ৰীণা বুলিয়েই মাতোঁ বাৰু। পিছত ভিডিঅ'ত যদি ৰীণা বুলি মতা শুনে সুধিবও পাৰে কিয় মাতা বুলি, সেইটো কাৰণে এতিয়াই কৈ দিছোঁ আৰু একে লগৰ হয় আমি, সেইটো কাৰণে নাম কাঢ়িয়ে মাতোঁ। আৰু এয়া সৰু নবৌক নবৌ বুলিয়ে মাতোঁ। কাষতে আমাৰ মা ৰখি আছে, কাষতে মা ৰখি আছে। পিছত আপোনালোকৰ লগত পিছত বেলেগকো মানে চিনাকি কৰি দিম, ঘৰৰ বাকীবিলাক সদস্যৰ লগতো পাছত চিনাকি কৰি দিম। বৰ্তমান বহুতৰ লগতে কৰি দিছোঁ আৰু কিনো ক'ম, লাজকৈ ষ্টাৰ্ট কৰিছোঁ। জীৱনৰ প্ৰথম খোজ। আপোনালোকৰ মৰম আশীৰ্বাদ দিব আৰু জনাব কেনেকুৱা পাইছে ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।